হাই ফ্ৰেণ্ডছ, আপোনালোকক লগে ডি বৰ্মন ইউটিউব চেনেল স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা ধুনীয়া কাহিনী ক'ম, যিটো কাহিনী শুনি আপোনালোকে বৰ ভাল পাব। হয়, আপোনালোকে থাম্বনেল চাই ঠিকেই ধৰিছে যে আজি মই ক'বলৈ ওলাইছো বাস্কেটবলৰ বিখ্যাত খেলুৱৈ মাইকেল জৰ্ডানৰ বিষয়ে। মাইকেল জৰ্ডানৰ সৰুকালৰ কাহিনী। এদিনাখন তেওঁৰ দেউতাকে কৈছে মাইকেলক মাতিলে যে বেটা মাইকেল, য়েছ পাপা। তাৰপিছত কৈছে মাইকেলক মাতাৰ পিছত এখন চোলা দেখুৱালে আৰু চোলাখন দেখুৱাই কৈছে মাইকেলক সুধিলে যে এইখনৰ দাম কিমান হ'ব। তাৰপিছত মাইকেলে টপৰাই উত্তৰ দিলে যে এইখনৰ দাম হ'ব $1। তাৰপিছত কৈছে দেউতাকে ক'লে হয় এইখনৰ দাম $1, কিন্তু এইখন তুমি $2 বিক্ৰী কৰিব লাগিব। তাৰপিছত কৈছে মাইকেলে অলপ চিন্তা কৰিলে আৰু তাৰপিছত কৰিলে যে ঠিক আছে দেউতা, এইখন মই $2 বিক্ৰী কৰি দিম। আৰু তাৰপিছত কৈছে মাইকেলে সেইখন ভালদৰে ধুই দিলে, চাফা কৰিলে আৰু চাফা কৰি তেওঁ বজাৰলৈ লৈ গ'ল। আৰু তাৰপিছত কৈছে $2 আৰু এনেকৈ কৈ কৈ চোলাখন এইখন কৈছে বিক্ৰী কৰি দিলে। আৰু তাৰপিছত বিক্ৰী কৰাৰ পিছত তেওঁ আনি কৈছে দেউতাকক টকাটো দিলে আৰু দেউতাকে বৰ ভাল পালে। কাৰণ কিয় কৈছে নিশ্চয় এইটো ভাল পোৱাই কথা। কাৰণ কিয় কৈছে $1 চোলাখন যিহেতু তেওঁ কৈছে $2 বিক্ৰী কৰিলে। তাৰপিছত দেউতাকে তেওঁক প্ৰশংসা কৰিলে আৰু প্ৰশংসা কৰাৰ পিছত তেওঁক কিবা এটা খাবলৈ দিলে। তাৰপিছত কৈছে তেওঁ খালে আৰু তাৰপিছত তেওঁ ৰেষ্ট কৰিলে। তাৰপিছত এনেকৈ কেইদিনমান যোৱাৰ পিছত আকৌ মাতিলে দেউতাক। আকৌ মাতি সেই একেই সেম কোৱালিটিৰ কৈছে টি চাৰ্ট এটা দেখুৱালে আৰু দেখুৱাৰ পিছত কৈছে আকৌ সুধিলে যে মাইকেল এইখনৰ দাম কিমান হ'ব। $1, একেই কোৱালিটি যিহেতু। গতিকে দেউতাকে ঠিকেই ক'লে, ঠিক আছে এইখনৰ দাম হ'ল $1। গতিকে আগৰখন কিমানত বিক্ৰী কৰিছিলা যে $2, এইখন তুমি এতিয়া বিক্ৰী কৰিব লাগিব $20। মাইকেল অলপ চক খাই গ'ল, আচৰিত হৈ গ'ল। হা, $20? কৈছে এইটো কেনেকৈ সম্ভৱ? কিন্তু কৈছে মাইকেলে দেউতাকক কোৱা নাছিল যে নহ'ব বুলি। কৈছে মাইকেলে দেউতাকক কথা দিছিল যে ঠিক আছে দেউতা, মই এইখন $20 বিক্ৰী কৰি দিম। আৰু তাৰপিছত কৈছে তেওঁ দেউতাককতো কথা দিলে, আহি কৈছে গোটেই ৰাতিটো চিন্তা কৰিলে। কাৰণ কিয় দেউতাকক কথা দিলো, কিন্তু এইখন কেনেকৈ মই এতিয়া $20 বিক্ৰী কৰিম। তাৰপিছত তেওঁ চিন্তা কৰিব ধৰিলে গোটেই ৰাতিটো, আৰু চিন্তা কৰি কৰি এটা উপায় পালে যে এইখনত কৈছে নিশ্চয় কিবা এটা লগাব লাগিব। আৰু তাৰপিছত তেওঁ এখন মিকি মাউচৰ ষ্টিকাৰ লগালে আৰু ষ্টিকাৰ লৈ চোলাখন একদম ধুনীয়াকৈ কৈছে থৈ দিলে। আৰু তাৰপিছত পিছদিনাখন তেওঁ কৈছে যে সেই চোলাখন বজাৰলৈ লৈ গ'ল আৰু য'ত ল'ৰা ছোৱালীৰ ভিৰ বেছি তাত গৈ কৈছে তেওঁ চিঞৰিবলৈ ধৰিলে মিকি মাউচ টি চাৰ্ট $20, মিকি মাউচ টি চাৰ্ট $20, মিকি মাউচ টি চাৰ্ট $20। আৰু এনেকৈ কৈছে কৈ 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 এটা সময়ত এটা ল'ৰাই কৈছে সেইখনত জিদ ধৰিব ধৰিলে, যিহেতু ধুনীয়া চোলা মিকি মাউচৰ চোলা, গতিকে কৈছে যে নিশ্চয় ল'ব। তাৰপিছত কৈছে তেওঁৰ দেউতাকে সেইখন তেওঁক $20 দি দিলে সেই ল'ৰাটোক। আৰু তাৰপিছত মাইকেলে $20 পাই কৈছে তেওঁ লৈ আহিল আৰু আহি দেউতাকক দি দিলে। দেউতাকে কৈছে বৰ আনন্দ পালে। কাৰণ কিয় কৈছে হয় $1 চোলাখন কেনেকৈ কৈছে $20 বিক্ৰী কৰিলে। হয়, মাইকেলৰ কৈছে বৰ বুদ্ধি আছে। সেইকাৰণে কৈছে মাইকেলক কৈছে প্ৰশংসা কৰিলে আৰু প্ৰশংসা কৰি তেওঁ কিবা এটা খাবলৈ ক'লে। তাৰপিছত এনেকৈ কিবা এটা খাই তেওঁ ৰেষ্ট কৰিলে। আৰু আকৌ কেইদিনমান যোৱাৰ পিছত এই একেই কথা, আকৌ সেম কোৱালিটিৰ চোলা এখন দেখুৱালে আৰু তাৰপিছত আকৌ সুধিলে যে মেটা মাইকেল এইখনৰ দাম কিমান হ'ব। যে দেউতা $1। কৈছে যিহেতু সেম কোৱালিটি আগৰ নিচিনাই, গতিকে $1। আগৰখন কিমানত বিক্ৰী কৰিছিলা? $20। এতিয়া তুমি এইখন বিক্ৰী কৰিব লাগিব $200। কৈছে মাইকেল চক খাই গ'ল। হা, $200? এইটো কেনেকৈ সম্ভৱ? কৈছে আগৰখন যেনিবা কেনেবাকৈ কৈছে মই মিকি মাউচৰ কৈছে ষ্টিকাৰ লগাই সেইখন বিক্ৰী কৰি দিলে, কিন্তু এইখন কেনেকৈ সম্ভৱ যে $200, $1 চোলাখন $200 বিক্ৰী কৰাটো। তাৰপিছত মাইকেলে কৈছে চিন্তা কৰিব ধৰিলে, কিন্তু মাইকেলে কোৱা নাছিল যে নহ'ব বুলি। দেউতাকক তেওঁ কথা দিলে, ঠিক আছে দেউতা, কৈছে মই এইখন $200 বিক্ৰী কৰিম। কিন্তু কৈছে গোটেই ৰাতি তেওঁ চিন্তা কৰিবলৈ ধৰিলে এইখন কেনেকৈ $200 বিক্ৰী কৰা যাব। তাৰপিছত চিন্তা কৰি 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 তেওঁ এটা সময়ত নিউজত দেখা পালে যে তেওঁ গম পালে যে এই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী ফাৰা তেওঁলোকৰ চহৰত আহিব। গতিকে তেওঁ ৰাতিপুৱাই সেই চোলাখন ল'লে আৰু লৈ তেওঁ কৈছে ফাৰা অহালৈ কৈছে অপেক্ষা কৰি থাকিল। য'ত আহিব তেওঁ তাত গ'ল আৰু তাৰপিছত তাত গৈ ভিৰৰ মাজেৰে কেনেবাকৈ ফাৰাৰ ওচৰলৈ গ'ল আৰু ফাৰাৰ ওচৰত গৈ চোলাখন দেখুৱালে আৰু তাৰপিছত ফাৰাক অনুৰোধ কৰিবলৈ ধৰিলে যে এইখনত আপোনাৰ অট'গ্ৰাফ দিবই লাগিব, দিবই লাগিব, দিবই লাগিব, নহ'লে মই ইয়াৰ পৰা নাযাওঁ। তাৰপিছত যিহেতু সৰু ল'ৰা ইমান জেদ কৰি আছে, ইমান অনুৰোধ কৰি আছে, গতিকে ফাৰাই আনন্দ মনেৰে হাঁহি হাঁহি সেইখনত অট'গ্ৰাফ দি দিলে আৰু তাৰপিছত মৰম কৰি তাৰপিছত কৈছে মাইকেলে তেওঁক কৈছে ফাৰাক ধন্যবাদ জনালে আৰু ধন্যবাদ জনাই তাৰ পৰা তেওঁ গুচি আহিল। আৰু আহি য'ত মানুহৰ ভিৰ বেছি তাত তেওঁ চিঞৰিবলৈ ধৰিলে এই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী ফাৰাৰ অট'গ্ৰাফ থকা টি চাৰ্ট মাত্ৰ $200, মাত্ৰ $200, মাত্ৰ $200। গতিকে মানুহে কৈছে সেই চোলাখন ল'বৰ কাৰণে ভিৰ কৰিলে আৰু তাৰপিছত এজনে সেইখন $200 দিবলৈ মান্তি হ'ল আৰু তাৰপিছত এইখন চোলাখন ল'বলৈ খুজিলে। কিন্তু তাৰপিছতে আকৌ এজনে ক'লে যে এইখন মই $300 দিম, যিহেতু ফাৰাৰ অট'গ্ৰাফ আছে।
গতিকে মই $300 দিম আৰু মই লৈ যাম তাৰপিছত আকৌ এজনে ক'লে $400 দিম আকৌ এজনে ক'লে $500 দিম এনেকৈ গৈ গৈ এজনে ক'লে 1000 দিম আৰু তাৰপিছত এজনে গহিনাই ক'লে যে এইখন চলা মইয়ে দিম আৰু মই এইখন $2000 দিম তাৰপিছত কেছে মাইকেলৰ চকু একদম ডাঙৰ হৈ গ'ল হা কি কৈ আছে যে মই এইখন মাত্ৰ $200 খুজিছিলো কিন্তু ই কিমান দিব ওলাইছে যে $2000 দিব ওলাইছে গতিকে আনন্দ মনেৰে তেওঁ সেইখন এই মানুহজনক কৈছে $2000 দি দিলে আৰু তাৰপিছত তেওঁ কৈছে দৌৰি আহি দেউতাকৰ কাষলৈ আহিলে আৰু আহি দেউতাকক সেই $2000টো দেউতাকৰ হাতত তুলি দিলে আৰু তাৰপিছত হাতত তুলি দিয়াৰ পিছত দিয়া গেছে দেউতাকৰ হাতত তুলি দিয়াৰ পিছত দেউতাকৰ আনন্দৰে গেছে আনন্দৰ চকু পানী ওলাবলৈ ধৰিলে তাৰপিছত দেউতাকে গেছে গম পাইছে যে মাইকেল নিশ্চয় ডাঙৰ হৈ কিবা এটা কৰিব পাৰিব কাৰণ $1 গেছে চলাখন $2000 বিক্ৰী কৰাটো ইমান সহজ কথা নহয় হয়তো সেই চলাখন গেছে তেওঁৰ দেউতাকে হয়তো বিক্ৰী কৰিব নোৱাৰিলেহেঁতেন গতিকে দেউতাকে তেওঁ গম পাইছে যে ই ডাঙৰ হৈ নিশ্চয় কিবা এটা ভাল হ'ব কেছে ভাল মানুহ হ'ব ডাঙৰ হ'ব বিখ্যাত হ'ব তাৰপিছত কেছে তেওঁৰ দেউতাকে তেতিয়াই কেছে তেওঁ কথা দিছিল মাইকেলক কথা দিছিল যে আজিৰ পৰা মই আৰু তোমাক কেতিয়াও একো নকওঁ তোমাৰ যি ইচ্ছা তুমি তাকে কৰা তোমাৰ মন কেছে তুমি মন পুতি কৰা তুমি মনোযোগ দিয়া গতিকে তোমাৰ যিটো ভাল লাগে তুমি সেইটো কাম কৰা আৰু মাইকেলে এনেদৰে বাস্কেটবল খেলিব ধৰিলে আৰু খেলি এনেদৰে কেছে এটা সময়ত তেওঁ কেছে বিখ্যাত হৈ পৰিল আৰু বহুত মেডেল জিকিলে আৰু আজিকালি কেছে হয়তো আপোনালোকে গমেই পাইছে মাইকেলক আমি বাস্কেটবলৰ ভগৱান বুলি জানো গতিকে কেছে বন্ধুসকল যিটো কেছে বস্তু যে $1 কেছে যে চলাখন তেওঁ $2 বিক্ৰী কৰিল প্ৰথমতে তাৰপিছত অলপমান আকৌ কেছে তেওঁ চিন্তাটো অলপ চেঞ্জ কৰাৰ কাৰণে তেওঁৰ বুদ্ধি অলপ খটুৱালে আকৌ আৰু বুদ্ধি খটুৱাৰ ফলত সেই $1 চলাখন তেওঁ $20 বিক্ৰী কৰিলে আকৌ $20 চলাখন $1 চলাখন কেছে $20 বিক্ৰী কৰিলে আৰু তাৰ পিছত তেওঁ $20 পিছত আকৌ তেওঁৰ চিন্তাধাৰা আকৌ উন্নত মানৰ কৰিলে আৰু তাৰ পিছত এই $1 চলাখন $2000 বিক্ৰী কৰিলে গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে আমি যদি আমাৰ যদি থিংকিং আমাৰ যিটো চিন্তা শক্তি আমি যদি ডেভেলপ কৰো তেনেহলে নিশ্চয় আমিও জীৱনত আগবাঢ়ি যাব পাৰিম সফলতা নিশ্চয় লাভ কৰিব পাৰিম গতিকে বন্ধুসকল আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰিছো যে আপোনালোকৰ চিন্তাধাৰাটো আকৌ কেছে ডেভেলপ কৰক আপোনালোকৰ ভ্যালু বঢ়াওক হয় বন্ধুসকল আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে আপোনালোকে ভিডিওটো লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ